Dear students, আজি আমি কৰিম exercise 1.2 question number 3. Question to আছে state whether each of the following set is finite or infinite. আমি চাব লাগে যে এই set কেটা finite নে infinite. ঠিক আছে? First question to আছে the set of lines which are parallel to x axis. ঠিক আছে? আমি এটা কাম কৰো তেন্তে আমি চাও আমাক কি কৈছে আমাক কৈছে যে আমি x এক্সিসৰ প্যাৰালেল কিছুমান লাইন ড্ৰ কৰিব লাগে ঠিক আছে আমি ইয়াত x এক্সিস আৰু y এক্সিস ডাল আঁকি ললো ঠিক আছে আমাক কি কৈছে আমাক x এক্সিসৰ প্যাৰালেল কে কিছুমান লাইন দিব কৈছে ঠিক আছে যেহেতু x এক্সিস ডাল এডাল হয় মই ইয়াৰ প্যাৰালেল কিছুমান লাইন দিম যেনেকৈ ইয়াৰ প্যাৰালেল এডাল দিলো ঠিক আছে বা এনেকৈ দিব পাৰো আমি ঠিক আছে মুখ যদি হুদা হয় যে ইয়াত আমি x এক্সিসৰ প্যাৰালেল কে কেডাল লাইন আঁকিব পাৰিম মই তাৰ উত্তৰ দিব নোৱাৰিম কাৰণ x এক্সিসৰ প্যাৰালেল আমি আনকাউন্টেবল লাইন ড্ৰ কৰিব পাৰিম যদি মই y এক্সিস ডাল এনেকৈ বঢ়াই দিও মই এনেকৈ আৰু লাইন ড্ৰ কৰি থাকিব পাৰিম ঠিক আছে এই গুটেবিলাক লাইন x এক্সিসৰ প্যাৰালেল দ্যাট মিন্স এটো কাউন্টেবল নহবগে ঠিক আছে তো সেই কাৰণে এটো হ'ব infinite set it is infinite আমাৰ next question to আছে the set of letters in the english alphabet ঠিক আছে আমি জানো যে ইংলিশ alphabetত টোটাল 26 টা লেটাৰ থাকে ঠিক আছে এইবিলাক আমি কাউন্ট কৰিব পাৰিম যেনেকৈ a b c লাষ্টত কি হ'ব z ঠিক আছে a পৰা z লৈকে টোটাল 26 টা লেটাৰ আছে বা এলিমেন্ট আছে বুলি আমি ক'ব পাৰিম that means it is a finite set it is finite okay next question to আছে the set of numbers which are multiple of 5 আমি চাও যে 5 ৰ মাল্টিপল নো কি কি হ'ব পাৰে ঠিক আছে মই যদি ইয়াৰ 5 ৰ মাল্টিপল লিখো 5 ৰ মাল্টিপল কেনেকুৱা হ'ব 5 into 1 5 5 into 2 10 5 into 3 15 5 into 4 20 ঠিক আছে এনেকৈ আগলৈ গৈ থাকিব কাৰণ তাৰ পিছত 5 into 4 5 into 5 5 into 6 এনেকৈ আগলৈ আৰু গৈ থাকিব ঠিক আছে ইয়াত টোটাল কিমানটা এলিমেন্টস আছে মই হিসাব কৰিব নোৱাৰিম that means it is a infinite set it is infinite ঠিক আছে আমাৰ next question to আছে the set of animals living on the earth ঠিক আছে তাৰ মানে আমাৰ পৃথিৱীখনত বা আমাৰ আৰ্থটোত টোটাল কিমান টাইপস অফ এনিমেলস আছে ঠিক আছে হয়তো এটো কোৱেশ্চন আনসাৰ তোমালোকে বা মই নাজানিব পাৰো তথাপিও আমাৰ জুলজি ডিপাৰ্টমেন্ট বা যিবিলাকে ৰিসাৰ্চ কৰিছে ঠিক আছে যিবিলাক চেনেল যেনেকৈ আপোনাৰ এনিমেল প্লেনেট জিওগ্ৰাফি তেওঁলোকৰ ৰিসাৰ্চ কৰা সাইন্টিষ্ট সকলে তেওঁলোকে গম পাব যে টোটাল আমাৰ আৰ্থত কিমান টাইপস অফ এনিমেল আছে ঠিক আছে হেতু কাউন্ট কৰিব পৰা যাব এই কাৰণে এটো হ'ব it is a finite set it is a finite set next question to hudise the set of circles passing through the origin ঠিক আছে আমাক কি কৈছে আমাক এটা পয়েন্ট দি দিছে এটো অৰিজিন আৰু আমাক কৈছে যে এই অৰিজিনটোৰ মাজেৰে আমি কিমানটা সাৰ্কেল ড্ৰ কৰিব পাৰিম ঠিক আছে মই কি কৰিব পাৰিম মই এই অৰিজিনটোৰ মাজেৰে ঠিক এনেকৈ এটা সাৰ্কেল বনাব পাৰিম ঠিক আছে এনেকৈ এটা বনাব পাৰিম এনেকৈ এটা বনাব পাৰিম ঠিক আছে বা তাতকৈ সৰু সাৰ্কেল হ'ব ঠিক আছে তাতকৈ ডাঙৰ সাৰ্কেল হ'ব ঠিক আছে এনেকৈ মই লিমিটলেস আনকাউন্টেবল ধেৰ সাৰ্কেল বনাব পাৰিম এটা পয়েন্টৰ মাজেৰে ঠিক আছে that means এটো আমি হিসাব কৰিব নোৱাৰিম হেৰুবে এটো হ'ব it is infinite ঠিক আছে এতিয়া চাও আমি 4 নম্বৰ কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনটো কৈছে in the following state whether a is equal to b or not
তাৰ মানে আমাক ইয়াত দুটা সেট দিয়া আছে আমি সেই দুটা ইকুৱেল হয় নে নহয় হেতু চাব লাগে ঠিক আছে আমি ইয়াত চাম যে a ৰ এলিমেন্ট বিলাক কি আছে a b c d আৰু সেট b ৰ এলিমেন্ট কি আছে d c b a দুটা সেট কেতিয়া ইকুৱেল হয় যেতিয়া দুটা সেটৰ এলিমেন্টস বিলাক কমপ্লিটলি সেম হয় তাৰ মানে ক'ব পাৰি যে এটা আনটোৰ জেৰক্স কপি তেনেকুৱা যদি হয় তেতিয়া হলে আমি ক'ব পাৰিম যে সেট দুটা ইকুৱেল ঠিক আছে যেনেকৈ ইয়াৰ এলিমেন্ট বিলাক হ'ল a b c d ইয়াতো চাম আমি ইয়াত লিখা আছে a b c d যেহেতু ইয়াৰ এলিমেন্টস বিলাক ইয়াত আছে ঠিক আছে all the elements of set a belongs to set b hence the sets are equal okay here a equal to b কাৰণ ইহতৰ এলিমেন্টস বিলাক একে next question to আছে set a equal to 4 8 12 16 আৰু set b equal to 8 4 16 18 ইয়াত আমি চাব লাগিব ইয়াত যেহেতু 4 আৰু 8 ইয়াতো 4 8 আছে ইয়াত 12 আছে ইয়াত 12 নাই ঠিক আছে তাৰ মানে ইয়াত থকা এলিমেন্ট ইয়াত নাই তো আমি এটো এনেকৈ লিখিব পাৰিম here 12 belongs to set a বা a okay but 12 is not belongs to b ঠিক আছে 12 to b নাই therefore a is not equal to b ঠিক আছে next question to আছে set a equal to 2 4 6 8 10 আৰু set b equal to এইটো set builder ফৰ্মত আছে যাক আমি roster ফৰ্মত লৈ যাম তেতিয়া আমাক কম্পেয়াৰ কৰোতে অলপ সুবিধা হ'ব তো set b টো আমাক কি কৈছে আমাক set b টো খুদিছে আমি তাক roster ফৰ্মত লৈ যাম এলিমেন্টস বিলাক ডাইৰেক্টলি লিখি লব পাৰিম set b টো আমাক কৈছে x is such that x is a positive even integer and x is less than or equal to 10 তাৰ মানে ইয়াত যোনটো x বা ইয়াত যোনটো এলিমেন্টস বিলাক হ'ব হেবিলাক হ'ব কি পজিটিভ ইভেন নাম্বাৰস ইভেন নাম্বাৰ স্টাৰ্ট হয় আমাৰ 2 পৰা ঠিক আছে 2 4 6 8 আমাক যেহেতু x ৰ ভ্যালু 10 তকে লেস বা 10 ৰ ইকুৱেল বুলি কৈছে আমি x ৰ ম্যাক্সিমাম ভ্যালুটো 10 লব পাৰিম ঠিক আছে এতিয়া আমি সেট দুটা কম্পেয়াৰ কৰি চাও সেট a আছে 2 4 6 8 10 সেট b আছে 2 4 6 8 10 যেহেতু a আৰু b সেট দুটাৰ এলিমেন্টস বিলাক সেম therefore here a equal to b ঠিক আছে next question to আছে set a equal to x is such that x is a multiple of 10 ঠিক আছে আমি এক roster ফৰ্মত লিখিলম suppose set a to আমি এনেকৈ লিখিব পাৰো যে x to কি বুলি কৈছে x is a multiple of 10 ঠিক আছে multiple of 10 মানে কি যে 10 1 is 10 10 2 is 20 ঠিক আছে 10 3 is 30 10 4 is 40 এবিলাক হল 10 ৰ মাল্টিপল তো ইয়াত কি হ'ব এই সেটটোৰ কোনো লিমিটেশন নাই ইট ইজ এ ইনফাইনাইট সেট তাৰ মানে ই আগলে এনেকৈ গৈ থাকিব ঠিক আছে মই সেট a টো roster ফৰ্মত লিখি ললো এতিয়া আমি এই সেট a আৰু b টো কম্পেয়াৰ কৰি চাম আমি ইয়াত দেখিম যে ইয়াত সেট b 15 আছে কিন্তু সেট a 15 নাই that means সেট দুটা ইকুৱেল নহয় ঠিক আছে আমি ইয়াত কি লিখিব পাৰিম here 15 belongs to a but 15 is not belongs to sorry yet 15 belongs to b hobo lagisile but 15 is not belongs to a hence a is not equal to b next question is sound next question to ki koise are the following pair of sets are equal give results ঠিক আছে ইয়াত আমি কি চাম আমাক ইয়াত কি কৈছে যে ইয়াত আমাক দুটা সেট দিয়া আছে a আৰু b আমি হিহঁতক ইকুৱেল হয় নে নহয় এটো দেখাব লাগে সেট a টো দিয়া আছে সেট টো দিয়া আছে 2,3 ঠিক আছে সেট b টো কিন্তু ইয়াতে সেট বিল্ডাৰ ফৰ্মত দিয়া আছে আৰু কি কৈছে x is such that x is the solution of
the equation x square plus 5x plus 6 equal to 0. তাৰ মানে আমি এই ইকুৱেশ্যনটো সলিউশন ওলাব লাগিব আৰু হেতুৱে সেটস b ৰ এলিমেন্ট বিলাক হ'ব ঠিক আছে তো আমি এই ইকুৱেশ্যনটো সলভ কৰি লওঁ আমি ইয়াতে এই ইকুৱেশ্যনটো সলভ কৰি লম ইকুৱেশ্যনটো লিখা আছে x square plus 5x plus 6 equal to 0 এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ঠিক আছে এনেকুৱা ধৰণৰ ইকুৱেশ্যন সলভ কৰা আমি ক্লাস 10 ত অলৰেডি শিকি আহিছো ইয়াত আমি কি কৰিম ইয়াত আমি মিডল টাৰ্মটো স্প্লিট কৰিম ঠিক আছে মই আকবাৰ কৈছো আমি কি লিখিম x স্কয়াৰ টো এনেকৈ লিখি লম আমি গোটেই ইকুৱেশ্যনটো এনেকৈ লিখি লম কিন্তু কি কৰিম আমি 5 টো নিলিখো ঠিক আছে 5 টোক আমি ভাঙি দুটা নাম্বাৰ বনাম x টো এনেকৈ লিখিলো প্লাস 6 ইকুৱেল 0 দিলো ঠিক আছে এটো কৰাৰ নিয়মটো কি আছিল x স্কয়াৰ আগৰ যোনটো নাম্বাৰ আৰু আমি লাষ্টৰ যোনটো নাম্বাৰ হেতু আমি কি কৰিম মাল্টিপ্লাই কৰিম 1 into 6 আমি কি পাম 6 টো ফেক্টৰাইজ কৰিম 2 3 যা 6 এতিয়া আমি চাব লাগিব এই 2 আৰু 3 টো ইউজ কৰি আমি 5 পাব লাগিব ঠিক আছে 2 আৰু 3 টো আমি প্লাস বা মাইনাস কৰি 5 পাব লাগিব আমি চাম আমি 2 + 3 5 পাম এখানে আমি লিখিম 2 + 3 নেক্সট আমি কি কৰিম x স্কয়াৰ এনেকৈ লিখিলো প্লাস ব্ৰেকেট মানে যেহেতু মাল্টিপ্লাই 2 into x 2x 3 into x 3x plus 6 equal 0 এতিয়া কমন লম x স্কয়াৰ 2x ত কমন আহিব x ইয়াত থাকিব x প্লাস ইয়াৰ পৰা x ওলাই দিব কি থাকিব ইয়াত 2 প্লাস 3 আৰু 6 ইয়াত যেহেতু এলফাবেট কোনো কমন নাই সেইকাৰণে 3 আৰু 6 ক আমি 3 দিয়ে ডিভাইড কৰিব পাৰিম সো 3 কমন হ'ব ইয়াত থাকিব x প্লাস ইয়াত 3 2 যা 6 2 ইকুৱেল 0 ঠিক আছে আমি কি পালো x plus 2 কমন পালো আৰু ইয়াত কি থাকি যাব x plus 3 equal to 0 that means x ৰ ভ্যালু কি হ'ব x plus 2 equal to 0 that means x ৰ ভ্যালু হ'ব -2 or x plus 3 equal to 0 x equal কি হ'ব -3 ঠিক আছে তাৰ মানে এই ইকুৱেশ্যনটোৰ আমি সলিউশন কি পালো -2 and -3 that means ইয়াত যোনটো b ৰ ভ্যালু হ'ব -2 and -3 okay এতিয়া আমি দেখি পাইছো যে যেহেতু এই সেট দুটাৰ এলিমেন্টস বিলাক সেম নহয় ঠিক আছে সেট a 2 আছে সেট b -2 আছে তেন্তে আমি এনেকৈ লিখিব পাৰিম যে here 2 is belongs to set a but 2 is not belongs to set b hence a is not equal to b ঠিক আছে next question number 2 to sound a set to কৈছে x is such that x is a letter in the word follow তাৰ মানে a set to আমি roster ফৰ্মত লিখি লম ঠিক আছে roster ফৰ্মত লিখিলে ইয়াৰ এলিমেন্টস বিলাক হ'ব f o l w ঠিক আছে next b set to কি কৈছে b set to কৈছে y such that y is a letter in the word wolf ইয়াৰ এলিমেন্টস বিলাক হ'ব w o l f ঠিক আছে ইয়াত আমি চাম যে ইয়াত যেহেতু সেট দুটাৰ এলিমেন্টস বিলাক এক্স্যাক্টলি সেম ঠিক আছে এক্স্যাক্টলি এলিমেন্টস বিলাক সেম that means here a equal to b because here the elements of set a are completely same with set b okay next question is sound next question to ki dise from the set given below select equal sets আমাক কিছুমান সেট দিয়া আছে তাৰ ভিতৰত কোনকিটা সেটস ইকুৱেল এটো আমি সিলেক্ট কৰিব লাগে ঠিক আছে একেবাৰে সহজ আমি ইয়াত সাম a সেট টোত আছে 2 4 8 12 আৰু বেলেগ কোনবা সেটত আছে নেকি 2 4 8 12 নাই b সেট টোত আছে 1 2 3 4 আৰু বেলেগ কোনবা সেটত আছে নেকি 1 2 3 4 1 2 3 4 here set b equal to set d ঠিক আছে আৰু কি আছে নেকি ই সেট টোত আছে -1 and 1 আৰু জি সেট টোত আমি পাম তাত আছে -1 and 1 that means and equal to z আৰু কিবা মিলিছে নে আমি ইয়াত চাম সি সেট টোত আছে 4 8 12 14 আৰু বেলেগ কোনো সেটত 14 নাই f সেট টোত 0 a বেলেগ কোনো সেটত নাই ইয়াত বাকি বেলেগ সেট নাই মিলা গতিকে ইয়াত হ'ব b equal to d and e equal to z ঠিক আছে